নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ মই শংকৰৰ ছাত্ৰাশালত থকাৰ অৱস্থাৰ কিছু কথা, ছাত্ৰাশালত থাকোঁতে শংকৰৰ কি হৈছিল তাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। কথা গুৰু চৰিত্ৰত এনেধৰণে লিখিছে, বাহাৰৰ সন্মুখত শিল এচটা আছিল। এই বাহাৰ হ'ল বাসস্থান। ইয়াত গুৰু মহেন্দ্ৰ কন্দলীৰ ছাত্ৰশাল বুজাইছে। শংকৰে শিলচটাত বহি দুখন হাতেৰে চুলি আঁচুৰিছে আৰু দুখন হাতেৰে গা মচিছে। কন্দলীয়ে এই দৃশ্যটো দেখি কন্দলীয়ে শংকৰৰ ভৰিত প্ৰণিপাত জনাইছিল। তেতিয়া শংকৰে গুৰুক ক'লে, গুৰুদেৱ আপুনি কি কৰিছে? আৰু সেই দিনৰ পৰাই গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰক ঠাই মোচা কামৰ পৰা আদি কৰি এই কামবোৰ বাদ দি পূজা ছাত্ৰ পাতিলে। কন্দলীয়ে শংকৰক ঈশ্বৰৰ জ্ঞান কৰিবলৈ ধৰিলে। গুৰুৱে শংকৰৰ দ্বাৰা ছাত্ৰসকলক পাঠ পঢ়ায় আৰু ছাত্ৰসকলক গুৰুৱে শংকৰক শংকৰদেৱ বুলি ক'বলৈ দিলে। ছাত্ৰসকলে কথাটো সহ্য নকৰি খং খাই মাধৱ কন্দলীৰ শিষ্য ৰাঘৱ ভট্টাচাৰ্যক কথাটো গোচৰ দিলেগৈ। ভট্টাচাৰ্যই আহি গুৰু মহেন্দ্ৰ কন্দলীক ধৰিলেহি। শুদ্ধক ওজা ছাত্ৰ পাতি বাহমানক পাত দিওৱা আৰু শুদ্ধক দেও বোলোৱা কিয়? এনে নকৰিবা। পিছত সেই ৰাতি ভগৱানৰ দিব্য ৰূপ ধৰি ৰাঘৱ ভট্টাচাৰ্যক সপোনতে হেঁচি ধৰি টাঙোনেৰে খুন্দি দাঁত সৰুৱাই মুখখন ভিন্নাকাৰ কৰালে। ভয় খাই বিপ্ৰয়ে সপোনতে 4 বস্ত্ৰ লাভ কৰিলে। পুৱা বিপ্ৰয়ে সকলো ছাত্ৰকে মতাই আনি সকলো কথা কৈ শংকৰক সেৱা জনাই ঈৰ্ষা এৰুৱাই দায় দোষ এৰুৱাই গ'ল। দেখন্তে কিৰন্ত ফুৰি বালকসকল ফুৰি বাক শংকৰৰ বৰ কৌতূহল। গুৰুৰ নিমিত্তে ফুৰি বাক নপাৰন্ত, গৃহক লাগিয়া শ্ৰী শংকৰ যে গৈলন্ত। দেখন্ত শংকৰে ঘৰে বহি নাহি কয়, চেক চাই শংকৰে ভিতৰ পখি লয়। 2 গোটা টংকা বস্ত্ৰ বান্ধি আঁৰ কৰি, চাংগত চৰিয়া চোতালত দিলা ভৰি। পেটেৰী মেৰিয়া এক জোৰ বস্ত্ৰ লৈলা, আদ বেদ কৰি গুৰু গৃহে চলি গইলা। বস্ত্ৰ টংকা নিয়া পাছে গুৰুক দিলন্ত, গুৰুক মাতিয়া খেলিবে আহিলন্ত। ছাত্ৰশালত ভৰ্তি হোৱাৰ পাছতো শংকৰৰ খেলা ধূলাত ৰাপ কমা নাছিল। গুৰুগৃহত অধ্যয়নত বৰ্তি থাকি অসহ্য পায় শংকৰ খেলা ধূলাৰ প্ৰতি বঞ্চিত হ'ব লগা হৈছিল। সেয়ে এদিন ঘৰত বুঢ়ীমাক নথকা গম পাই পেটেৰী খুলি এযোৰ বস্ত্ৰ আৰু টকা 2টা আনি গুৰুক ভেটি দি খেলিবলৈ অনুমতি বিচাৰিলে। তেওঁৰ মনৰ কথা বুজি গুৰুৱে তেওঁক খেলিবলৈ অনুমতি দিলে। ঠিক সেই সময়তেই বুঢ়ী আয়ে শংকৰক চাবলৈ বুলি ছাত্ৰাশাললৈ গ'ল।
গুৰুক সেৱা জনাই বুঢ়ীয়ে শংকৰক দেখা নাপায়। গুৰুক সোধাত গুৰু কন্দলীয়ে সকলো কথা কৈ শংকৰে দিয়া টকা আৰু বস্ত্ৰ বুঢ়ীয়েক ঘূৰাই দিয়ে আৰু শংকৰৰ ঐশ্বৰিক মহিমাৰ কথা বিৱৰি ক'লে। গধূলি যেতিয়া শংকৰ ঘৰলৈ গ'ল, বুঢ়ীয়ে কি শাস্ত্ৰ নপঢ়িলা সেই কথাটো সোধে। কথাটো শুনি শংকৰে মূৰ বিষোৱা বুলি কোৱাত বুঢ়ীয়ে চান্দেৰীক তেল আনিবলৈ ক'লে। চান্দেৰীয়ে তেল আনি দিয়াত বুঢ়ীয়াই শংকৰৰ মূৰত তেল দিয়াৰ চলেৰে থাপ মাৰি ধৰিলে। পহন সোণন তোৰ কিছু কৰ্ম নাই, টকা বস্ত্ৰ কি কাৰ্যে গুৰুক নিয়া দিলি। মোহোৰ ঘৰৰ বস্ত্ৰ সকলো বিলাইলি, শংকৰে বুলন্ত বুহি নাহো তোৰ ঘৰ, টংকা টংকা কৰি ফুৰ কৃষক নমৰ। এহি বুলি শংকৰে গাঁও কাছাৰীয়া, হাতত এৰায়া পাছে লোৰক দিয়া। পিছত যেনিবা ককাক জয়ন্ত মাধৱে মৰম চেনেহেৰে বুজাই বহাই ঘৰলৈ আনি স্নান কৰাই ভোজন কৰাই গুৰুৰ ছাত্ৰাশালত থৈ আহে। এইবাৰ শংকৰে পঢ়া শুনাত ভালদৰে মনোনিৱেশ কৰিলে। মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰে একান্তভাৱে পঢ়া শুনাত লাগিল। ৰাম ৰাম, কণ্ঠভূষণ, ৰাম সৰস্বতী, অনন্ত কন্দলী, বিদ্যাৰত্ন বিধৰ দৰে মেধা ছাত্ৰসকলৰ লগত প্ৰতিযোগিতা কৰিব পৰা হ'ল। যিজন শংকৰ আই খেৰসূতীৰ বাবে আছিল মূৰৰ কামোৰ, যিজন শংকৰক খাবলৈ বহুৱাই খেৰসূতী আয়ে কৈছিল পঢ়া শুনা কৰিব লাগে, নপঢ়িলে মূৰ্খ হৈ থাকিলে ভৱিষ্যতে দৰিদ্ৰ হৈ দুখত দিন কটাব লাগিব। বিদ্যাধন আৰ্জিলে তাৰ হৰণ ভগন নাই। তেতিয়াহে যেন শংকৰৰ গাত তত লাগিল আৰু পঢ়াত মন মেলিল। সেইজন শংকৰকে গুৰু মহেন্দ্ৰ কন্দলীয়ে প্ৰণিপাত জনাইছে। ঈশ্বৰৰ মহিমা বুজিব নোৱাৰা আপোন ভোলা শংকৰৰ বুঢ়ীমাকজনী। শংকৰদেৱ আছিল কোষাগ্ৰ বুদ্ধিৰ। তেওঁ এবাৰ যি পঢ়ায় তেওঁ লগে লগে আয়ত্ত কৰি লৈছিল আৰু সকলোকে বুজাই দিব পাৰিছিল। গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে অধ্যয়ন কৰা শাস্ত্ৰসমূহ হ'ল সামবেদ, ঋগ্বেদ, অথৰ্ববেদ, যজুৰ্বেদ। 14 শাস্ত্ৰ হ'ল শিক্ষা, কল্প, জ্যোতিষ, ৰীতি নীতি, নিৰুক্ত ছন্দ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কপাল, তৰ্ক, ন্যায়। আৰু অষ্টাদশ পুৰাণ হ'ল শিৱ, মৎস্য, বৈষ্ণৱ, স্কন্ধ, কুৰ্ম, গৰুড়, মাৰ্কণ্ড, ভাগৱত, বামন, বৰাহ, লিংগ, ভৱিষ্যত, ব্ৰহ্মাণ্ড, বৈৱৰ্ত, বৃহৎ নাৰদী, ব্ৰহ্ম আৰু পদ্ম। অষ্টাদশ ভাৰত হ'ল আদি পৰ্ব, সভা পৰ্ব, বন পৰ্ব, বিৰাট পৰ্ব, উদ্যোগ, ভীষ্ম, দ্ৰোণ, কৰ্ণ, শল্য, কুন্তি, তৃপ্তি, দৰ্শন, স্ত্ৰী পৰ্ব, শান্তি পৰ্ব, অষ্টমেধ, আশ্ৰম, বান স্বৰ্গ, স্বৰ্গৰোহণ, দেৱ পৰ্ব। সংহিতা, সুত, ব্যাস, গৌতমী, নাৰদী,
অগস্তি, বশিষ্ঠ, মাৰ্কেন্দ্ৰীয়, ব্ৰহ্ম আৰু ভিন্দী, পৰাশৰ, বিশ্বামিত্ৰ, ভৰদ্বাজ, দুৰ্বাসা, বৈশ্যবানৰ, কপিল, অংগীৰথ, সৌৰী। এয়া হ'ল অষ্টাদশ সংহিতা। 14 ব্যাকৰণ হ'ল পাণিনি, কপাল, পঞ্জিকা, শব্দৰত্ন, মুখবোধ, জ্ঞানানুদোষ, পদ্ম, স্বৰপ্ৰদীপ, শব্দজ্ঞান, প্ৰাকৃত, সন্ধি, বৃত্তি, তৃপ্তি, অখ্যাত। অষ্টাদশ তত্ত্ব হ'ল বা অষ্টাদশ কাব্য হ'ল মাঘ, ভাৰতী, নৈষধ, হিতোপদেশ, বন্দা, বন্দ চন্দ্ৰধাৰী, বনছত্ৰাধাৰী, অৰ্থপদেশ, মুহ, মুদগৰ, প্ৰধান, হনুমন্তী, মেঘদূত, জ্ঞান, নৱৰত্ন, পঞ্চৰত্ন, দৰিদ্ৰ, অষ্টক, মুণ্ডষ্টক, বিদ্যা বিদুষী, শান্তি শতক। এই 18 কাব্য। দণ্ডী, প্ৰবোধচন্দ্ৰ, আনন্দলহৰী, শৃংগাৰ, তিলক, সূত্ৰবোধ, ঋতু মঞ্জুৰী, হাস্যনৱ, কবিৰত্ন, অমৰ, হাৰাবলী, মেদিনী, শব্দৰত্ন, কপাল, পঞ্জিকা, শব্দজ্ঞান, প্ৰশ্নবোধক, শ্ৰুতবোধক, শ্ৰুতিবোধ। এই 18 কোষ। অমৰ চাণক্যকে আদি কৰি শাস্ত্ৰবোৰ যিবোৰ 100 বছৰ পঢ়িও শেষ কৰিব নোৱাৰি, মাত্ৰ 5 বছৰ বয়সৰ ভিতৰতেই শংকৰে এই সকলোবোৰ শাস্ত্ৰৰ অধ্যয়ন জ্ঞান আহৰণ কৰিছিল। অকল এনেই নহয়, যোগ শাস্ত্ৰটো অভ্যস্ত আছিল শংকৰ। যোগ অভ্যাসৰ বলতেই বহু সময় তেওঁ পানীত নিতিতাকৈ ৰখিব পাৰিছিল। পাঠশালাত কাপ ধৰিয়ে 3টা গীত ৰচনা কৰিছিল। সকলো শাস্ত্ৰত পাৰ্গত হৈ ঘৰলৈ আহিবলৈ ছাত্ৰসকলে সকলোৱে আলোচনা কৰিবলৈ ধৰিলে। গুৰু দক্ষিণাৰ কাৰণে তাম, কাঁহ, জাৰি, বাতি, বেলা, ঘূৰি আদি যত যিমানবোৰ বস্তু লাগে অলক্ষিতে আৱিষ্কাৰ কৰি সকলো গুৰুৰ আগত দি প্ৰণাম কৰি আশীৰ্বাদ লৈ ঘৰলৈ আহিবলৈ ওলাল। তেতিয়া শংকৰদেৱৰ 17 বছৰত ভৰি দিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিলৈ মই ইমানতে এৰিলোঁ। পিছৰ তেখেতৰ জীৱনৰ পিছৰ পৰ্যায়খিনি কৈ যাম বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।